নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকলৈ খুবেই সুস্বাদু এটা চাটনি ৰেচিপি লৈ আহিছোঁ। কাচকলৰ চাটনি। তাৰ বাবে মই প্ৰথমে কাচকলখিনি কাটি অলপ বইল কৰি লৈছোঁ আৰু তিৱা বুট কেইটামান লৈছোঁ, নিমখ অকণ লৈছোঁ, নহৰু কেইফুটামান, আদা, জলকীয়া এটা আৰু এচিটা নেমু লৈছোঁ। এতিয়া আমি গোটেই সামগ্ৰীখিনি মিক্সিত ভালদৰে পিহি ল'ম। এইখিনি একেবাৰে বেছি মিহিকৈ পিহা নাই, অলপ মই গোটাকৈ ৰাখিছোঁ। বেছি মিহিকৈ পিহিলে খাবলৈ টেষ্টটো ভাল নালাগে, সেইবাবে মই অলপ কমকৈ পিহিছোঁ। আৰু মই ইয়াতে এতিয়া নেমু চিটা অলপ চেপি দিম। মই এতিয়া নেমু চিটা চেপি অলপ মিলাই দিছোঁ। আৰু আমাৰ চাটনি ৰেডি হৈ গৈছে। এই চাটনিটো খাবলৈ খুবেই ভাল হয় আৰু স্বাস্থ্যৰ বাবেও উপযোগী। আপোনালোকেও বনাই খাব আৰু মোৰ ভিডিঅ'টো কেনে পালে জনাব। এতিয়ালৈ মই ইমানতে সামৰিছোঁ। নমস্কাৰ।